Guys, welcome to my YouTube channel. So guys, আজি আকৌ নতুন ভিডিঅ'লৈ মাজত আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই মানে ঘৰত আছোঁ দেই, মাহঁতৰ ঘৰত আছোঁ। মই মাহঁতৰ ঘৰত মানে এখন হাকনি বাৰী আছে দেই, বহুত ধুনীয়া মানে হাকনিতে শেষ হ'ব হ'ল, গম পাইছে ন চব। তো তেতিয়া আমাৰ হাকনিখন বহুত ধুনীয়া হৈছে। আমি কেতিয়াবা ইয়াৰ পৰাই শাক লৈ যাওঁ ঘৰত খাবলৈ। বলকচোন হাকনি বাৰীখন কেনেকুৱা আছে দেখাওঁ বোলো। So guys, এই চাওক আমাৰ এই কি বুলি কয় এইটো লাই শাকৰ মানে ফুল ফুটিলেই বুলি কয়। লাই শাক দিছে ন, লাই শাক ডাঙৰ ডাঙৰ হৈ গ'ল। লাই শাক মানে এইটো পূৰা আমি লাই শাক কিনি নাখালোঁ বুলি ক'লেও বেয়া নহয় মানে। এইফালে লাই শাক আছে বাৰু, তেতিয়াও কোমলীয়া কোমলীয়া এইবোৰ খাব পৰা অৱস্থাত হৈ আছে। তো এইবোৰ কণ বিলাহী গছ এজোপা চাওকচোন। এই মূলা আছিলে, মূলা হেৰিয়ত পকি গুটি ওলালেগৈ। মূলা এটা মূলা চাব নেকি? আমাৰ মূলা এটা চাব দেই। মূলাটো এইটো পিঁয়াজ নে ৰচুন ধৰিব পৰা নাই, কিন্তু হিচাপমতে এইটো পিঁয়াজ গছেই হয়। এই মূলাটো চাওকচোন কেনেকুৱা বিধৰ, কেনেকুৱা ডিজাইনৰ মূলা। এনেকুৱা দেখিছে নাই মূলা? বৰ ডেঞ্জাৰ মূলা কিন্তু দেই। আৰু আমাৰ বহুত পুৰণা এজোপা কুন্দুলি গছ আছিলে, কুন্দুলি গছজোপা এতিয়া মৰিছেগৈ বাৰু, এতিয়া আকৌ লাগিব। লাই তেতিয়াও আছে বাৰু, লাই শাক বাৰু এনেকৈ খাব পৰা অৱস্থাতে আছে। তো আমি ইয়াৰ পৰা এজোপা দুজোপা সদায় খাওঁৱেই তুলি কেনে। বন্ধাকবিও আছিলে, বন্ধাকবি এইটো এটাই আছেগৈ আৰু, বন্ধাকবি এনে নাই বুলি ক'বলৈ। এইখিনি ফ্ৰেঞ্চবিন আছিলে, ফ্ৰেঞ্চবিনটো হৈছে। আৰু এইফালে চাওকচোন লাই শাক এটা বিশেষকৈ একো নাই। তাৰপিছত এইখিনি ওলকবি নে কি হয় গম এইখিনি হেৰি হয় ফুলকবি হয়। ফুলকবি ইয়াত লগা নাই, তো এইফালে ফুলকবি লাগিছে চব। তো এইটো ফুলকবি কেনেকুৱা ফুলকবি জানো, ভালকৈ হোৱা নাই বাৰু। এইখিনি ফুলকবি বৰ ধুনীয়া ফুল হৈছে দেই। তো আমাৰ দেউতাই ধুনীয়াকৈ কৰে বাৰু। এইটো লাগিছে খাই ভাল লাগে। তো আমি ঘৰলৈ প্ৰায় এনেকৈ নিওঁ। মানে কি হ'ল, এইটো ফুলকবি আমি প্ৰায়ভাগ চব্জি কিনি খাবলগীয়া নহয়। কি হ'ল আৰু ঘৰতে দেউতাই কৰে, আৰু মানে ঘৰত কৰোঁতে আৰু কেলৈ কিনি খাব লাগে। তো পৰা অৱস্থাত আৰু এজোপা ৰঙালাও গছো আছে, ৰঙালাও আৰু কি বুলি কয় এজোপা জাতিলাও গছো আছে। তো শাক পাচলি পৰা অৱস্থাত আমি কিনি নাখাওঁ বুলি ক'লোঁ ন। এই চক ৰঙালাও লাগি আছে, থুপুকা ৰঙালাও পায় দেই এইটো, কিন্তু খাই বহুত মিঠা মিঠা লাগে দেই, কিন্তু সোৱাদ লাগে দেখিছে ৰঙালাওটো। আমাৰ দেউতাই কিন্তু বৰ ধুনীয়া ধুনীয়া হেৰি কৰে, মানে আপোনাৰ শাক পাচলিখিনি বৰ ধুনীয়াকৈ আপডাল কৰে, সেইকাৰণে ধুনীয়াকৈ লাগেও বাৰু। প্ৰত্যেক বছৰ আমি শাক পাচলি কিনি খাব নালাগেই মানে এই টাইমত। তো এইফালে জাতিলাও লাগিছে। তো বৰষুণ পালে কিন্তু জাতিলাও একদম থপা এইফালে দুটামান লাগিছে জাতিলাও। বৰষুণ পৰিলেতো ভালকৈ লাগিব জাতিলাও। তো বাৰীখন দেখি পালেই মানে কিনো বিশেষ একো নাই আৰু, শেষ হ'ব হ'ল যে শেহতীয়া লাষ্টত যে এতিয়া একেবাৰে কম পৰিমাণে আছে চব্জি, আৰু পূৰা গছবোৰ প্ৰায় মৰিছে বুলি ক'লেও বেয়া নহয়। তো মৰি শেষেই হ'ল। তো সেই যিটো অকণমান আছিলে সেইটো দেখাই দিলোঁ। আপোনালোকে কোনে কোনে খেতি কৰি ভাল পায় ক'বচোন, আৰু ঘৰতে খেতি কৰি খায় নেকি। তো মই আৰু এজোপা দেখাইছোঁ, আমাৰ বেঙেনা গছ এজোপা আছে দেই। বেঙেনা গছজোপা চাওঁ, বেঙেনা ভালেমান দুটামান লাগি আছে চাব দেই। বেঙেনা গছজোপা সৰু পায় চাওকচোন। এইফালে চাওক বেঙেনা লাগি আছে দেখিছে নাই। মানে বেঙেনাটো মই অকণমান ওচৰৰ পৰা নিম চাওক, এইটোহেঁত বেঙেনা লাগি আছে, কিন্তু দীঘলীয়া কিন্তু বেঙেনাটো শকত ইমান ডাঙৰ নাই হোৱা। দুজোপা আছে, সেইজোপা দেখিলে। এইফালে এইটো কোমোৰা গছ নে কি গছ ধৰিব পৰা নাই। কণ বিলাহীও আছে চাবনি, এই চব এইটো কণ বিলাহী। এতিয়াতো প্ৰায় খাবলৈ ভাল লাগে, এতিয়া পিটিকা চিটিকা মাছ পিটিকা খাই ভাল লাগে ন। কণ বিলাহী লাগিছে দুটা, এটা পকা নাই বাৰু, এইটো সৰু অঁ ঠিকেই এইটো পিঁয়াজ। ঐ যা বনাই যা নমাই। আমাৰ কংকনাও আহিছে বুলি কৈছে। কংকনা দেখিছে নাই, ইয়াতে আইতাৰ ঘৰতে আহি থাকে প্ৰায়ভাগ। তো দেখিছে নাই কংকনা। তো তাতকৈ হ'ব নাই আমাৰ মূলা মানে কেনেকুৱা, এইটো ৰঙা ভিতৰত চাওকচোন। এই মূলাটো চাওকচোন ইমান ডাঙৰ, চাওক এইটো কি মূলা হয় এইটো কওকচোন। ইমান ডাঙৰ মূলা মই দেখাই নাই। আপোনালোকৰ ঘৰত কাৰোবাৰ ঘৰত আছে নেকি ক'বচোন, কমেণ্ট কৰি জনাব। ইমান ডাঙৰ মূলা, এইটো ৰঙা মূলা, সেইটো বগা মূলা। দেখিছেনে দুটা মূলা কিমান ডাঙৰ ডাঙৰ। তো গাইছ, মানে আপোনালোকৰ কাৰোবাৰ ঘৰত এনেকুৱা মূলা লাগিছে নেকি ক'বচোন, ইমান ডাঙৰ ডাঙৰ মূলা। তো মোৰ হিচাপতো কাৰোবাৰ ঘৰত লাগিব পাৰে, নাই লগা বুলি নকওঁ। তো আমাৰ ঘৰত বেছি ধুনীয়াকৈ লাগিছে। আৰু মাটিৰ ওপৰতে কথা, মাটি যিমান ভাল হয় ফচফচীয়া হয়, তাত সোনকালে ডাঙৰ হয়। আৰু এইটো ইমান হাইব্ৰিডো হৈ গ'ল যে, তো একটো খাবও নোৱাৰি, বহুত ডাঙৰ হৈ গ'ল। তো মানে আমাৰ হাকনি এখন কি আছিলে সেইটোৱে দেখালোঁ। এই ভিডিঅ'টো ইমানতে, আকৌ নতুন এটা ভিডিঅ'লৈ আহিছোঁ অতি সোনকালে। তো টাটা বাই বাই।